আমি কিন্তু তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। গতিকে আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি আজি ওলাই আহিব পাৰিছোঁ এনেদৰে, আৰু আমি ওলাই আহিম কোভিড প্ৰট'কল মানি আমি আমাৰ প্ৰতিবাদ, আমাৰ কণ্ঠ আমি চৰকাৰক আমাৰ কণ্ঠৰে আমি চৰকাৰক আমি দাবী জনাবৰ কাৰণে আগবাঢ়িম। ওদালগুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। শিক্ষামন্ত্ৰী হুঁচিয়াৰ, মুখ্যমন্ত্ৰী হুঁচিয়াৰ, ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ দিয়া বন্ধ কৰক, ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ দিয়া বন্ধ কৰক, মানসিক চাপ দিয়া বন্ধ কৰক, ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ দিয়া বন্ধ কৰক, ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ দিয়া বন্ধ কৰক, ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ দিয়া বন্ধ কৰক। ছাত্ৰ মুক্তি জিন্দাবাদ, ছাত্ৰ মুক্তি জিন্দাবাদ, শিক্ষা বিভাগ হুঁচিয়াৰ, মুখ্যমন্ত্ৰী হুঁচিয়াৰ।